Hey guys, welcome to back to my YouTube channel পথাৰৰ মাজত মানে guys মই আইছো তাৰ মানে একদম পথাৰৰ ৰাতিপুৱা এটা ভিডিও বনাম বুলি তো নাজাৰাটো আপোনালোকক মই দেখাই আছো তো চাও কি সুন্দৰ ৰাতিপুৱাৰ দৃশ্য চাৰিওফালে কুঁৱলী তো guys বেছি দেৰি নকৰি আজি মেইন ভিডিওটোৰ ফালে তাৰ মানে আগবাঢ়ো তাৰ মানে মই আজি তাৰ মানে আপোনালোকক শ্ৰী ৰামৰ কথা কম বুলি ভাবিছো আপোনালোকে যাতে ভিডিওটো 1-1.5 মিনিট হলেও আপোনালোকে চাই আজি তাৰ মানে 22 জানুৱাৰী তো আজি তাৰ মানে ৰাম মন্দিৰ প্ৰাণ পাই উঠিব আপোনালোকে তো জানেই মোবাইলে সুবাইলে বা নিউজ চাই আছে তো ইটো খুব ভাগ্যৰ কথা যে আমি এই শতাব্দীটো পাইছো শ্ৰী ৰামৰ তাৰ মানে মন্দিৰ আমি টেম্পল উদ্ঘাটন বা প্ৰাণ প্ৰতিষ্ঠা দিৱস পালন কৰিব যে পাইছো আমি খুব সুখী কাৰণ আমাৰ নিচিনা ভাগ্যৱান আৰু নাই কাৰণ এই শ্ৰী ৰাম মন্দিৰ যেটো হয় ইটো আপোনালোকে কি ভাবিছে আজিকালিৰ কাজিয়া হোৱা বুলি ভাবিছে নেকি প্ৰায় 1000 বছৰ তাৰ মানে আগৰ পৰা এই যেটো কাজিয়া এই কাজিয়াটো চলি আছে আৰু বৰ্তমান 2024 চনত এই ৰাম মন্দিৰ নিৰ্মাণ হৈ গল আৰু আজি তাৰ মানে 22 জানুৱাৰী তাৰিখে আজিৰ ডেটত প্ৰাণ পাই উঠিছে আজি উদ্ঘাটন কৰিব মোদী আহিব আৰু বিভিন্ন ধৰণৰ ডাঙৰ মানুহ তাৰ মানে আহিব তো ইয়াৰ বিষয়ে অকমান মই ক'ব খুজিছো যে শ্ৰী ৰাম যেটো মন্দিৰ শ্ৰী ৰামৰ মন্দিৰটো প্ৰায় একদম পূৰ্বৰ পৰা শ্ৰী ৰাম থাকাৰ পৰা যেতিয়া শ্ৰী ৰাম আছিল তেতিয়া তেওঁ যেতিয়া মাতা সীতাক উদ্ধাৰ কৰি লৈ আছিল লংকাৰ পৰা তেতিয়া শ্ৰী ৰামে প্ৰায় বহুত বছৰ অযোধ্যাৰ ৰজা হিচাপে শাসক কৰিলে খুব ভাল ধৰণে চলি আছিল আৰু শ্ৰী ৰাম যেতিয়া মৃত্যু নহয় একচুয়ালি তেওঁ বৈকুণ্ঠ জিতান গমন কৰিলে তো তাৰ পুত্ৰ খুচেও সুন্দৰভাৱে তাৰ মানে পিতাৰ নিচিনা যেনেকৈ শাসন এনেকৈ সুন্দৰভাৱে চলাই আছিল আৰু চলাই আগলৈ যেতিয়া আগবাঢ়ি যায় আছিল তেতিয়া খুচেও মৰিলে তাৰ পিছত লাহে মুগল আহিল আৰু মুগল অহাৰ লগে লগে আকবৰ আহিল এনেকুৱা বিভিন্ন ধৰণৰ কিছুমান ডাঙৰ নেতাবিলাক আহিল য'ত নেকি শ্ৰী ৰামৰ প্ৰথমতে সৰু এটা মন্দিৰ আছিল তো সেই মন্দিৰটোৰ এটা কাম কৰিলে যে সেই মন্দিৰটো তাৰ মানে ভাঙিলে আমাৰ শ্ৰী ৰামৰ মন্দিৰটো তো ভাঙি ফেলে মছজিদ বনালে আৰু মছজিদ বনাই তাত একেবাৰে আল্লাহু আকবৰ এই বিভিন্ন ধৰণৰ হেনেকুৱা তাৰ মানে কিছুমান কাম হ'ল তো কাম হোৱাৰ পিছত আমাৰ হিন্দুৰ যিকোনো এজন মানুহে ক'লে কি মছজিদৰ ভিতৰত বোলে শ্ৰী ৰামৰ এটা মূৰ্তি আছে তো সেই মূৰ্তিটো এতিয়া আমাৰ হিন্দু বিলাকে জানিলে আৰু জানি সেই মছজিদত পূজা পাতল কৰিব গ'ল আৰু মুছলমান বিলাকে জ্বলিলে আৰে আমাৰ ভিতৰত এনেকুৱা পূজা পাতল কি কাৰণত হ'ব ধৰিছে বিৰোধ কৰিব গ'লে তো বিৰোধ কৰাৰ পিছত তেতিয়া আকৌ ইংৰাজ আহিল তো ইংৰাজে নোটিচ কৰিলে যে কিহৰ মাজত কাজিয়া হৈ আছে ইটোতো হিন্দু মুছলমানৰ ভিতৰত কাজিয়াটো হৈ আছে আৰু আমাৰ কাজিয়া ইমান সহজেতো নাভাঙে তো 200 বছৰ ইংৰাজে শাসন কৰি থৈ গ'ল ইংৰাজেও এনেকে লাইন বনাই দিছিল মছজিদৰ আগেৰে আৰু আমাৰ শ্ৰী ৰাম মন্দিৰৰ আগেৰে তো এনেকে লাইন বনাই দিলেও দুই তাৰ মানে দুই সাইডৰ পৰা তৰ্কাতৰ্কি বা বিৰোধী তাৰ মানে এটা প্ৰতিষ্ঠান হ'ল আৰু তাৰ পিছত আৰু এই প্ৰতিষ্ঠা আৰু কি কাৰণে আকৌ কমিব আমাৰ মানুহবিলাকেতো আপোনালোকেতো জানেই কেনেকুৱা তো এনেকুৱা হৈ বিভিন্ন কাজিয়া পেচাল হ'ল হোৱাৰ পিছত মছজিদটো এটা সময়ত ভাঙিলে আৰু ভাঙি শ্ৰী ৰামৰ মূৰ্তি তাৰ মানে প্ৰতিষ্ঠান কৰা হ'ল আৰু কৰাৰ পিছত এতিয়া আজি 22 জানুৱাৰীত আজি এই শুভ দিনটো আহিল আমাৰ এই কিমান দিনৰ পৰা কিমান হাজাৰ বছৰৰ পৰা এই যুদ্ধখন চলি আছিল তো আজি এই যুদ্ধ শেষ কিটোৰ কাৰণে কয় ধৰ্মৰ সদায় জয় তো আপোনালোকে এটা কাম কৰক আজিৰ ভিডিঅ'টো অকমান আপোনালোকক বুজাই দিলো মোৰ তৰফৰ পৰা চাগে আপোনালোকে বুজিলে তো আপোনালোকেও আজি 101টা ঘৰত চাকি জ্বলাব আৰু জয় শ্ৰী ৰাম বুলি কমেন্ট বক্সত একদম লিখি